আৰু শিবুক লগ পাইছোঁ, বহুত ভাল লাগিছে, তোমাৰ ভিডিঅ'বোৰ চাওঁ। কিন্তু আজি গাইছিলোঁ প্ৰথমতে বেংগলীত, ডান্স নাম্বাৰ হয়। আপোনাৰ এটা ভিডিঅ' চাইছিলোঁ, আপুনি কৈছিল যে ক'লা ড্ৰেছৰ আপুনি প্ৰেমত পৰা বুলি, সেই বিষয়ে কি ক'ব? ব্লেক ড্ৰেছটো ভাল লাগে আৰু আগৰ পৰাই ভাল পাওঁ আৰু ক'লা ৰংটো যিয়ে নহওক লাগিলে। বৰ্তমান আমি এতিয়া ক'লা ড্ৰেছটোৱে পিন্ধি থাকিবলগীয়া হৈছে, মানে আমি আছোঁ এতিয়া বৰ্তমান ব্লেক কামাণ্ডোত, অসম আৰক্ষী কামাণ্ডোত। আৰু আচলতে খুব ভাগ্যৱান বুলি ক'ব লাগিব, ইমানখিনি যে আমাৰ সৌভাগ্য হৈছে যে সেই ক'লা সাজযোৰ আমি আজি পিন্ধি পেলাই অসম আৰক্ষীত কাম কৰিবলৈ সুবিধাকণ পাইছোঁ, অকণমান সুবিধা পাইছোঁ। সেইখিনি আমাৰ কাৰণে বহুত বেছি। আমিতো একদম সৰু সপোন দেখি পেলাই আগুৱাই আহিবলৈ চেষ্টা কৰিছোঁ। গতিকে সেয়াই আৰু ক'লা ড্ৰেছটো প্ৰিয় আছিল, এতিয়া ক'লা ড্ৰেছটো পিন্ধি পেলাই অকণমান ডিউটি কৰি আছোঁ। নাজানো কিমানখিনি কৰিব পাৰিছোঁ, চেষ্টা কৰোঁ সদায় ভাল কিবা এটা কৰিবৰ কাৰণে। গতিকে সেয়াই আৰু কাম কৰি গৈ আছোঁ। আপোনাক চাই কিন্তু বহুত ছোৱালীয়ে মানে পুলিচত সোমাব খুজি আছে আৰু মানে ভাবি আছে যে মই পুলিচত চাকৰি পালে প্ৰথমতে যে মানে ব্লেক কামাণ্ডো হ'ম, কাৰণ আপোনাক চাই চব মানে একদম ধন্যবাদ। যদি তেনেকৈ কোনোবাই ভাবিছে তেতিয়াহ'লে সেইখিনিৰ যোগ্যটো মই নহয়। আৰু মোৰ একচুৱেলি তেনেকুৱাকৈ যদি কয় বহুত বেছি ভয়ো লাগে। আৰু যি নহওক ক'লা ড্ৰেছটো আজিকালি ডাইৰেক্ট সোমাব পাৰে, কাৰণ যিটো অসম আৰক্ষী কামাণ্ডোত আজিকালি ডাইৰেক্টলি ভৰ্তি কৰা হয়। আগতে বহুতখিনি ছিষ্টেম আছিলে যে প্ৰথমতে বেটেলিয়নত সোমাব লাগিব, তাৰপাছত আকৌ কিছুমান ট্ৰেইনিং মাৰিব লাগিব, তাৰপাছত যদি মানে ওলায় তেতিয়াহে আকৌ তোমাৰ কামাণ্ডোত আহিব পাৰিব। কিন্তু এতিয়া ভাল কৰিছে যে অসম আৰক্ষীত এইটো এটা ভাল পদক্ষেপ যে ডাইৰেক্ট কামাণ্ডোত ভৰ্তি কৰোৱা হৈছে। গতিকে কোনো সমস্যা মানে চিন্তাই নাই, ডাইৰেক্ট এতিয়া কামাণ্ডোলৈ আহি যাব পাৰে। ধুনীয়াকৈ প্ৰফেচনেল ইণ্টাৰভিউখিনি দি পেলাই ধুনীয়াকৈ যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি পেলাই ডাইৰেক্ট কামাণ্ডোলৈ গুচি আহিব পাৰে। বেছিভাগ আমাৰ কুহিবাৰ ৰিলছত আমি দেখিব পাওঁ। বনিয়াক মই লগ পাইছিলোঁ আমি একেলগে ভৰ্তি 2015, কিন্তু আমাৰ ইমান দিন আমাৰ কোনো কানেকশ্যন হোৱা নাছিলে। 2020ত আমি আহিছিলোঁ আৰু 2020ত আমি লগ পাইছিলোঁ আৰু মানে ইখন বিচনা বনিয়া আৰু মই, আৰু মানে মোৰ ৰিলচ ভিডিঅ' বনাই মানুহে আৰু যি নহওক সেইবিলাক পিছৰ কথা। খুব বেছি কষ্ট কৰি পেলাই তাইও বহুতখিনি কষ্ট কৰে, তাই বুলিয়ে নহয় মই বুলিয়ে নহয়, আমাৰ বিৰঙণত থকা প্ৰত্যেকগৰাকী ছোৱালীয়ে সাংঘাতিক কষ্ট কৰে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তেওঁলোকে অহৰহ কষ্ট কৰে, আৰু তাৰ মাজত যিখিনি সময় পাওঁ, নিজৰ যিখিনি সময়, সেই সময়খিনিতহে আচলতে আমি ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। আৰু এগৰাকী কামাণ্ডো হ'বৰ কাৰণে প্ৰত্যেকগৰাকী বীৰংগনাই একদম বহুত বেছি কষ্ট কৰিছে। আৰু আচলতে ক'লা ড্ৰেছটো পাবৰ কাৰণে ইমান ইজি নহয়। সেই কষ্টখিনি কৰাৰ পিছতহে আফটাৰ 1 year আমি ক'লা ড্ৰেছযোৰ পিন্ধি পেলাই অকণমান অসম আৰক্ষীত কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ। সেইকাৰণে আমি মানে এই মুহূৰ্তত আমাৰ অসমৰ DGP ছাৰক বহুতখিনি ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক কাম কৰি যাবলৈ আপোনালোকৰ পৰা সাহস বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাক। লগতে সকলো ৰাইজলৈ বিহুৰ ওলগ জনালোঁ আৰু নৱবৰ্ষৰ হিয়া ভৰাবকো মৰম যাচিছোঁ। প্ৰথমে মোৰ এটি নিজৰ গীতেৰে আৰম্ভ কৰিব লৈছোঁ। এতিয়া আপোনালোকলৈ আগবঢ়াব গৈ আছোঁ 19 AP IR বেটেলিয়ন ডিব্ৰুগড়ৰ ছিংগাৰ বিট্টু খনিকৰ, আৰু ইয়াত সহযোগ কৰা প্ৰতিজন শিল্পীয়ে অসম পুলিচৰ লগত জড়িত।
এতিয়া বৰ্তমান আমাৰ মাজত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় ছিংগাৰ প্ৰিয়ংকা ভৰালী বাইদেউ আৰু প্ৰিয়ংকা ভৰালী বাইদেউৰ গীতৰ শৰাই আপোনালোকলৈ অলপ পিছতে আগবঢ়োৱা হ'ব। এতিয়া আপোনালোকক শুনাব বিচাৰিছো অন্য এটা অতি সুন্দৰ গীত। এই গীতটো গাইছিলোঁ প্ৰথমতে বেংগলীত কলকাতাত খুব সুন্দৰকৈ কলকাতাবাসী ৰাইজে গীতটোক মৰমেৰে আঁকোৱালি লৈছিলে আৰু সেই সুন্দৰ গীতটোক আমি আকৌ অসমীয়াত নতুনকৈ কৰিলোঁ আৰু অসমীয়াত লিখিছিলে অসমৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ ৰিকিবুল দাই। সেই সুন্দৰ গীতটোকে গাইছোঁ। অকণমান ডান্স নাম্বাৰ হয়। আজি যিহেতু এটা খুব সুন্দৰ অনুষ্ঠান, তথাপিও ইমানবোৰ আপোনালোক সকলোৱে আজিৰ অনুষ্ঠানটোত উপভোগ কৰি আছে যিসকলে, অকণমান যদি হাত চাপৰি দিয়ে গীতৰ লগে লগে আমাৰ ভাল লাগিব, সহযোগ কৰিলে ভাল পাম। ধন্যবাদ। ইয়াতে যোনটো পুৰা মিউজিক চিষ্টেম চলাই আছে সব কিন্তু কণ্ট্ৰল কৰি আছে এই মানুহজনে আৰু ইয়াৰ পৰাই কণ্ট্ৰল কৰি আছে। আপোনালোকে কেতিয়াবা গীতৰ অনুষ্ঠান উপভোগ কৰিব যাওঁতে এইবিলাক বস্তু দেখি পায়নে নাপায় কমেণ্ট কৰি নিশ্চয় জনাব। আজি মই যিহেতু অকলে আহিছো, আমাৰ যিহেতু অনুষ্ঠানৰ আজি আমাৰ সহযোগীসকল মোৰ লগত নাই, গতিকে মই অকণমান অনুৰোধ কৰিছিলোঁ যে মোক যদি কোনোবাই সহযোগ কৰে অকণমান বিহু গাওঁতে, তেতিয়া ইয়াৰে খুব সুন্দৰ এটা গ্ৰুপ, যি গ্ৰুপটোৱে মোক সহযোগ কৰিম বুলি আগবাঢ়িছে আৰু মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অকণমান একেলগে আমি বিহু গাম এতিয়া। গঠন কৰা অসম আৰক্ষীৰ বিহু দল।
আমাৰ বিহুখন নিয়ৈছা এই বিহু নামে আকৌ আপোনালোকক মই ক'ব খুজি আছো যে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিজন শিল্পী অসম আৰক্ষীৰ লগত জড়িত। আপোনালোকে বাৰু এটা কথা লক্ষ্য কৰিছেনে ইয়াতে ল'ৰা ঢুলীয়াৰ লগত এজনী ছোৱালী ঢুলীয়াও আছে, সেইজনী হৈছে অসম আৰক্ষীৰ মহিলা ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক মই বিহুৰ গীতখন দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু আজিৰ ভিডিঅ'টো চল এইখিনিয়ে অসম পুলিচৰ বিহু। আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব, এটা লাইক দিব পাৰিলে